ৰাতিপুৱাই আজি বাছৰ যাত্ৰা তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। তো আজি ৰাতিপুৱাই কামত ওলাই আহিলোঁ। তো কামত আহি কিনে একেবাৰে মাথাই গৰম হ'ল, ইমান গাল মাল দুখন গাড়ীকে আনলোড কৰিব লাগে। তো এখন গাড়ী ষ্টাৰ্ট দি দিলোঁ। তো মোৰ লগত আছে লগৰ দুইটা, তো সিহঁত দুইটা কাম কৰি আছে আৰু মই ভিডিঅ' শ্বুট লৈ আছোঁ। কিনো কৰিম, ভিডিঅ' নকৰিলেও নহয়। তো যোনটো ভাল লাগে সেইটোতো কৰিবই লাগিব। তো লগৰ দুটাই কাম কৰি আছে আৰু মই বিন্দাছকে মোবাইল, দুখীয়াৰ জীৱন, কাম কৰিনো খাবই লাগিব। তো কাম নকৰিলে কোনো নোখোৱাব। তো কামো কৰি আছোঁ আৰু ৰেছো লৈ আছোঁ, কিনো কৰিম একেবাৰে। তো লগৰ দুটাই কাম কৰিয়ে আছে, কিনো কৰিম। আপোনালোক মৰম আশীৰ্বাদ কৰিব আৰু। তো এতিয়া ভাত পানী খাই কিনে গোটেইকেইটাই একেবাৰে ৰেষ্ট লৈ লৈছোঁ। তো অকণমান ৰেষ্ট লৈ কিনে আকৌ কামত ধৰিবই লাগিব। তো যদি চেনেলটো নতুন আহিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ বাই বাই, লাভ ইউ।